এ মামা মাদানী কোন হে ইমান দমত যে থাকে সি মাদানী কোন হয় ও মাদানী বোলে কৈছে বোলে তিনি গুগলত মিলি বোলে মামা আপোনাক বোলে এবাৰ বোলে হাৰাশাস্তি দিব বোলে আপুনি কি কয় তাৰে ওপৰত বেছি কৰিলে মই মাদানীক ভৰাই দিম মাদানী বোলে বিজেপি থাকিলে বোলে দবদবনি দিব বোলে আপুনি কি ক'ব তাৰে ওপৰত এই বাহাদুৰি কংগ্ৰেছ থাকিলে চলে বিজেপি থাকিলে মাদানী ফাদানীৰ একো বাহাদুৰি নাই মামা মাদানী চিএম নে আপুনি চিএম হে চিএম মইহে চিএম মাদানী নহয় নহয় এই গম পালো আপুনি চিএম বুলি অ মাদানীয়ে বোলে 7 বোলে বামচাল লৈ বোলে গৈছিল উচ্ছেদত চাবলগীয়া আপুনি ৰাইজক কি ক'ব তাৰে ওপৰত এই মানুহবিলাকে চালেহে সিহঁতি কঁপিব যে বিজেপি কেনেকুৱা হয় যে বিজেপিয়ে যে কাকো ভয় নকৰে মামা আৰু গৌৰৱ গগৈ কৈছে মানে মিয়া গেলা বোলে ন অসমীয়া বোলে তো তাৰে ওপৰত কি ক'ব মামা তেওঁ ভাল কৰি ন অসমীয়াসকলক তেওঁৰ ঘৰত ৰাখি থৈ দিয়ক আমাৰ ঘৰততো জাগা নাই তো মামা এটা মই কথা এটা কওঁ মানে আপোনাক অসমীয়াৰ কাৰণে জাগা আছেনে মামা ইয়াতে অসমীয়াৰ কাৰণে আমাৰ জাগা নাই ন অসমীয়াৰ কাৰণে আৰু ক'ত জাগা আছে तो मामा राहुल गांधी अपने आप बहुत बड़ा विलेन समझते हैं देखिए राहुल गांधी एक नादान बच्चा है वो अपने आप को फैंटम समझते हैं तो मेरा मानना है कि उनको अभी भी कार्टून देखने का उम्र है